আজি আমি আলোচনা কৰিম ৱেবছাইট এটা কেনেকৈ বনাব। হাউ টু মেক এ ৱেবছাইট। ৱেবছাইট এটা কেনেকৈ বনাব, আচলতে নিজৰ ৱেবছাইট এটা বনোৱা আপুনি যিমান জটিল বুলি ভাবে, আচলতে তাতকৈ ই বহু গুণে সহজ কাম। আজিকালি বহুতে নিজৰ ৱেবছাইট এটা থকাটো সমৰ্থন কৰে। আপুনি কেৱল ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব। আজিকালি প্ৰায় সকলো গ্ৰাহকেই আপোনাৰ ব্যৱসায় সেৱা অনলাইন মাধ্যমত পাবলৈ আশা কৰে। আপুনি জানেনে? আপুনি অনলাইন যোগে প্ৰডাক্টছ বা ছাৰ্ভিচ বিক্ৰী কৰি অথবা আপোনাৰ ব্যৱসায়ৰ যোগাযোগৰ তথ্য প্ৰদান কৰি আপোনাৰ ব্যৱসায় বৃদ্ধি কৰিব, আপোনাৰ বিজনেছ ইনক্ৰিজ কৰিব পাৰে এটা ৱেবছাইটৰ। আৰু এইটো কাম কৰিবলৈ এটা ৱেবছাইট থকাটো আপোনাৰ থাকিবই লাগিব। আপুনি এটা ৱেবছাইট বনোৱা আৰম্ভণি কৰাৰ আগতে ইয়াৰ দ্বাৰা কি অৰ্জন কৰিব বিচাৰে আপুনি তাক জানিব লাগিব। সেইটো চিন্তা কৰিলেহে আপোনাৰ ৱেবছাইট বনোৱাটো সহজ হৈ পৰিব। আপোনাৰ প্ৰতিযোগীসকলৰ বা মাৰ্কেটত বেলেগ মানুহবিলাকে কেনেকৈ এইটো কামটো কৰিছে আপুনি সেইটোৰ বিষয়ে গৱেষণা কৰিব লাগিব, ৰিচাৰ্চ কৰি ল'ব লাগিব। তেতিয়া আপুনি এটা আইডিয়া পাব আপুনি ৱেবছাইটত আপুনি কেনেকৈ কি প্ৰেজেণ্ট কৰিব বিচাৰিছে, আপুনি এই ৱেবছাইটটো কি কামত কেনেকৈ ইউজ কৰিব বিচাৰিছে, তেতিয়াহে আপুনি এটা আইডিয়া পাব। এটা ৱেবছাইট বনাবলৈ আপুনি চাৰিটা ষ্টেপ ফ'ল' কৰিব লাগিব। এই চাৰিটা ষ্টেপ হৈছে, ফাৰ্ষ্টটো হ'ল আপোনাৰ এটা ডোমেইন নেম আপুনি বিচাৰি ল'ব লাগিব। হয়, এটা ডোমেইন নেম আপুনি ভালকৈ থিৰাং কৰি পেলাই আপুনি কিনি তাৰপিছত সেইটো ডোমেইন নেমত আপুনি ৱেবছাইট বনাব লাগিব। আপোনাৰ ডোমেইন নামটো এনেকুৱা হ'ব লাগিব যাতে আপোনাৰ বিজনেছৰ লগত ৰিলেটেড হয়, বা আপুনি বেলেগ কিবা পাৰপাছতে ৱেবছাইটটো খুলিব বিচাৰিছে। আপোনাৰ ধৰক এডুকেশ্যনেল ইনষ্টিটিউশ্যন আছে বা আপোনাৰ কিবা ফটোগ্ৰাফী ৱেবছাইট বনাব বিচাৰিছে, তেতিয়াহ'লে আপুনি ফটোগ্ৰাফীৰ কিবা এটাৰ লগত ৰিলেটেড আপুনি নাম দিব লাগিব। বা আপোনাৰ ধৰক কিবা কম্পিউটাৰ বা মোবাইল শ্বপে আছে আপোনাৰ, তেতিয়া আপুনি সেই কম্পিউটাৰ বা মোবাইল শ্বপৰ লগত ৰিলেটেড ডোমেইন নেম এটা আপুনি ৰাখিব লাগিব। তেতিয়া কি হ'ব, চাৰ্চ ইঞ্জিনত আপোনাৰ নামটো বিচাৰিবলৈ কাষ্টমাৰবিলাকে একদম ইজি হৈ যাব। আপোনাক বিচাৰিলে তেওঁলোকে গুগলত বা বেলেগ কিবা চাৰ্চ ইঞ্জিনত আপোনাক বিচাৰি পাই যাব। আপোনাৰ ডোমেইন নেমত আপুনি এটা ইমেইল এড্ৰেছটো পাব, জানেনে? আৰু সেই ইমেইল এড্ৰেছটো ব্যৱহাৰ কৰিলে, যেনেকৈ আপুনি ধৰক আপোনাৰ নামৰ লগত জিমেইলত আপুনি ইমেইল এড্ৰেছ এটা খুলি থৈছে, তাৰ পৰা আপুনি লোকক ইমেইল কৰিব পাৰে। কিন্তু নিজৰ ৱেবছাইটৰ পৰা যেতিয়া আপুনি ইমেইল কৰিব লোকক, সেইটো এটা প্ৰফেচনেল যেন ফিল হয়, এটা প্ৰফেচনেলিজিম আহি যায় তাত। আপোনাৰ ছেকেণ্ড ষ্টেপটো হ'ল আপুনি এটা ৱেব হষ্টিং প্লেন কিনিব লাগিব। হয়, আপোনাৰ ৱেবছাইট এটা যে কিনিব, আপুনি ৱেবছাইটটোত থ'ব ক'ত, তাৰ ডাটাবিলাক ৰাখিব ক'ত, তাৰ কাৰণে এটা ৱেব হষ্টিং প্লেন থাকে। এই হষ্টিং প্লেনত আপুনি ডোমেইন নেম কিনাৰ পিছত আপুনি প্লেন এটা ৱৰ্ডপ্ৰেছে হওক বা বেলেগ কিবা ব্লু হোষ্ট আৰু নেম চিপ এনেকুৱা কিবা কিবি হষ্টিং প্লেনৰ পৰা আপুনি এটা হষ্টিং প্লেন লৈ তাত আপুনি আপোনাৰ ৱেবছাইটটো হোষ্ট কৰিব লাগিব। তাত চব আপোনাৰ ডাটা ষ্ট'ৰ থাকিব। বেছিভাগ মানুহে ৱৰ্ডপ্ৰেছৰ হষ্টিঙে ব্যৱহাৰ কৰে, কাৰণ ৱৰ্ডপ্ৰেছ এটা ট্ৰাষ্টেড আৰু বহুত পুৰণা হয় আৰু একদম বিল্ট ইন ফেচিলিটিছবিলাক তাত থাকে। ক'ডিং কৰাৰ একো দৰকাৰ নকৰে ৱৰ্ডপ্ৰেছত হষ্টিং কৰাটো। আৰু ৱৰ্ডপ্ৰেছত হষ্টিং কৰিবলৈ এটা মাহেকীয়া ফিজ থাকে, মিনিমাম ফিজ এটা। সেইটো আপোনাৰ ফিচাৰ্ছৰ ওপৰত, ৱেবছাইটৰ ফিচাৰ্ছৰ ওপৰত ডিপেণ্ড কৰি এইটো কৰা হয়। নেক্সট থিং হৈ গ'ল আপোনাৰ ৱেবছাইটৰ কণ্টেণ্ট। আপুনি ৱেবছাইটত কি কণ্টেণ্ট দিব বিচাৰে, আপোনাৰ কাষ্টমাৰসকলক আপোনাৰ ৱেবছাইটৰ মাধ্যমত কি কৰিবলৈ বা কি দেখুৱাবলৈ, কামত কি ছাৰ্ভিচত ব্যৱহাৰ কৰিব বিচাৰিছে, এইটো আপোনাৰ ৱেবছাইটৰ পেজ আৰু কণ্টেণ্টবিলাক সেই অনুযায়ী আপুনি আপোনাৰ ৱেবছাইটৰ পেজবিলাক আৰু তাৰ কণ্টেণ্টবিলাক প্ৰস্তুত কৰক। আপোনাৰ গ্ৰাহকে কি জানিব বিচাৰিছে বা কি লেনদেন কৰিব বিচাৰিছে আপোনাৰ ৱেবছাইটৰ থ্ৰুদি, এই সামগ্ৰীবোৰ বিচাৰিলে আপুনি হয়তো আপুনি কাষ্টমাৰক ইজি কৰি দিবলৈ আপুনি আপোনাৰ ৱেবছাইটত এটা চাৰ্চ বটনো দিব পাৰে। এনেকুৱা ধৰণে কিছুমান ফিচাৰ্ছ প্লাগ ইন ব্যৱহাৰ কৰি আপুনি আপোনাৰ ধুনীয়া এটা ৱেবছাইট বনাই কাষ্টমাৰৰ কাৰণে আপুনি ইজি কৰি দিব পাৰে। আপোনাৰ ৱেবছাইটৰ মেপ ডিজাইন কৰিবলৈ আপুনি এজন প্ৰফেচনেল ইউজ কৰিলে বেছি ভাল হয়, কাৰণ প্ৰফেচনেলিজিম থকা মানুহজনে অতি সোনকালে আপোনাৰ ৱেবছাইট এটা বনাই দিব পাৰে আৰু একদম সফলতাৰে, তাত কোনো ত্ৰুটি নাথাকে যেন, তেনেকৈ একো মিষ্টেক এৰৰ্ছ নোহোৱাকৈ যেতিয়া ৱেবছাইট এটা বনাই দিব, তেতিয়া আপোনাৰ এই ৱেবছাইটে আপোনাক বহুত হেল্প কৰিব। আৰু কাষ্টমাৰৰ যাতে সহজ হৈ যায় এই ৱেবছাইটৰ ডিজাইনটো একুৱায়াৰ কৰি ল'বলৈ বা প্ৰডাক্ট ছাৰ্ভিচ আপোনাৰ চাৰ্চত আপোনাৰ ৱেবছাইটত বিচাৰিবলৈ আৰু এইবিলাক ডিটেইলছবিলাক জানিবলৈ যাতে ইজি হয়, তেনেকুৱা ধৰণৰ ৱেবছাইটটো বনালে আপোনাৰ কাষ্টমাৰৰ কাৰণে বেছি সহজ হয়। তাৰ কাৰণে আপুনি ফটো বা ভিডিঅ' আৰু বিভিন্ন ডাটা আপুনি ইউজ কৰিব পাৰে আপোনাৰ ৱেবছাইটত। নেক্সট থিং হৈ গ'ল, আপুনি এতিয়া ৱেবছাইটটো প্ৰস্তুত কৰিব লাগিব। আপুনি যদি ৱেবছাইট ডিজাইন কৰিব নাজানে, আপুনি এজন প্ৰফেচনেল ইউজ কৰিব বিচাৰে, তেতিয়া আপুনি এজন প্ৰফেচনেল ইউজ কৰাটো, যেনেকৈ প্ৰফেচনেল ৱেব ডেভেলপাৰ এজন ইউজ কৰাটো বেছি সহজ হ'ব বা আৰু ভাল কথা হ'ব একচুৱেলি, কাৰণ তেওঁলোকে একদম এৰৰ নোহোৱাকৈ এটা ধুনীয়া ৱেবছাইট আপোনাক বনাই দিব পাৰে। আৰু আপুনি নিজৰ ৱেবছাইট ৰেডি কৰিবলৈ হ'লে এটা পাব্লিছিং পেকেজ বাছি ল'ব পাৰে।
WordPress-ৰ সহায়ত আপুনি এইটো যোনটো ইনবিল্ট কোডিং থকাৰ কাৰণে একদম ভিজুৱেলি আপুনি কামবিলাক কৰিব পাৰে, একো কোডিং কৰাৰ দৰকাৰ নহয়। গতিকে অতি সহজে আপুনি এটা ৱেবছাইট WordPress-ত আপুনি পাব্লিছ কৰি ল'ব পাৰে। আৰু যদি আপুনি অনলাইন মাধ্যমত একদম নতুন হয়, আপোনাৰ কোনো এক্সপিৰিয়েঞ্চেই নাই, তেতিয়াহ'লে সেইটো আচলতে বেলেগক দি কৰোৱাই ভাল, এজন প্ৰফেশ্যনেল মানুহক দি কৰোৱাই ভাল। এজন ৱেব ডেভেলপাৰে একদম সোনকালে আৰু একদম সহজে এটা আপোনাৰ ৱেবছাইট ডিজাইন কৰি দিব পাৰে। ৱেবছাইট এটা বনাবলৈ কেইটামান ইম্পৰ্টেণ্ট টিপছ আপোনাক দিয়া হওক। আপুনি ৱেবছাইটত আপুনি এনেকুৱা কিছুমান তথ্য দিয়ক যোনবিলাক আপোনাৰ গ্ৰাহকে জানিব বিচাৰে। আপুনি আপোনাৰ গ্ৰাহকক কি ক'ব বিচাৰে আপুনি সেইটোত গুৰুত্ব দি লাভ নাই। আপোনাৰ গ্ৰাহকে জানিব বিচৰা তথ্যসমূহতহে বেছি গুৰুত্ব দিয়ক, তেতিয়াহে আপোনাৰ গ্ৰাহকে আপোনাৰ ৱেবছাইটত ভিজিট কৰিবলৈ বেছি ভাল পাব। আৰু এজন প্ৰফেশ্যনেলৰ সহায় লওক, কাৰণ প্ৰফেশ্যনেলজনে এটা ৱেবছাইট যি ধৰণে আপোনাক প্ৰস্তুত কৰি দিব, কিন্তু আনপ্ৰফেশ্যনেল এটাই যদি সেই ধৰণে প্ৰস্তুত কৰি দিব নোৱাৰে বা কিবা এৰৰ কৰে, তেতিয়া এনেকুৱা হ'ব পাৰে আপোনাৰ গ্ৰাহক আপোনাৰ পৰা আঁতৰিহে যাব পাৰে। আৰু নিয়মীয়াকৈ আপুনি আপোনাৰ ৱেবছাইটটো আপডেট কৰি ৰাখিব লাগিব, বিশেষকৈ আপোনাৰ ব্যৱসায়ৰ দামৰ তথ্যসমূহ বা আৰু অন্যান্য কিছুমান ইম্পৰ্টেণ্ট এনেকুৱা তথ্যসমূহ আপুনি আপডেট কৰি ৰাখিলে আপোনাৰ কাষ্টমাৰে ভাল পাব। আপোনাৰ যোগাযোগৰ তথ্য সঠিককৈ উপস্থাপন কৰিব আৰু গ্ৰাহকে যাতে সহজে বিচাৰি পায় তাৰ কাৰণে কিবা এটা ব্যৱস্থা ল'ব, যেনেকৈ চাৰ্চ বটন বা এনেকুৱা কিবা কিবি প্লাগিনছবিলাক এড কৰি ৰাখিব, যাতে গ্ৰাহকে আপোনাৰ এই এনেকুৱা যোগাযোগৰ ঠিকনা আৰু ফোন নম্বৰ, ইমেইল এড্ৰেছ সহজতে বিচাৰি পায়। আৰু আপোনাৰ এই ছাৰ্ভিচ আৰু প্ৰডাক্টসমূহ আপোনাৰ ৱেবছাইটত প্ৰমোট কৰক আৰু কি কৰক, আপোনাৰ ৱেবছাইটৰ প্ৰমোশ্যন কৰক আৰু লগতে আপুনি এটা বিজনেছ কাৰ্ড বনাই লওক। আমাৰ ফাইনেল টিপটো হ'ল আপুনি গুগলত আপোনাৰ ৱেবছাইটটো কেনেকৈ গ্ৰাহকে বিচাৰি পাব তাৰ কাৰণে আপুনি কিবা এটা ব্যৱস্থা ল'ব লাগিব। ইয়াক কোৱা হয় চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন। এই অপ্টিমাইজেশ্যন আপুনি এজন ৱেব ডেভেলপাৰৰ সহায়তো কৰিব পাৰে। এইটো হৈ গ'ল এটা ৱেবছাইটৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট বস্তু। আপোনাৰ কাষ্টমাৰে আপোনাক গুগলত বা বেলেগ কিবা চাৰ্চ ইঞ্জিনত বিচাৰি পাব লাগিব, তেতিয়াহে আপোনাৰ ৱেবছাইটত তেওঁ আহিব পাৰিব। তেওঁ আপোনাৰ ডোমেইন নেমটো মনত নাৰাখিব পাৰে, ধৰক আপোনাৰ ডোমেইন নেমটো হ'ল মোবাইল শ্বপ নগাঁও, কিন্তু তেওঁতো মোবাইল শ্বপ নগাঁও নিবিচাৰিব পাৰে, পাহৰি যদি তেওঁ ভুলতে মোবাইল ষ্ট'ৰ নগাঁও বুলি বিচাৰে গুগলত, তেতিয়াতো যদি আপোনাৰ নামটো নাহে তেতিয়া আপুনি কি কৰিব? গতিকে আপুনি চাৰ্চ ইঞ্জিন অপ্টিমাইজ কৰি থ'ব লাগিব, তেতিয়াহে যদি তেওঁ মোবাইল ষ্ট'ৰ নগাঁও বুলি চাৰ্চ কৰে তেতিয়া আপোনাক দেখুৱাব। তেতিয়া মোবাইল ষ্ট'ৰ নগাঁও মাৰিলেও আপোনাৰ পেজটো গুগলত দেখুৱাব, এই মোবাইল শ্বপ নগাঁও ৱেবছাইটটো। আৰু তাৰ কাৰণে আপুনি এজন ভাল ডেভেলপাৰৰ সহায়ত আপুনি পেজটো গুগলত অপ্টিমাইজ কৰি ল'ব লাগিব। আৰু ইয়াৰ কাৰণে আপুনি এজন প্ৰফেশ্যনেলক হায়াৰ কৰি লোৱা বেছি ভাল হয়, কাৰণ SEOৰ বিষয়ে নলেজ থকা মানুহ আমাৰ সমাজত খুবেই কম। SEO হ'ল মষ্ট ইম্পৰ্টেণ্ট বস্তু এটা ৱেবছাইটৰ কাৰণে। গতিকে আজি আমি ইমানতে সামৰিছোঁ। আমাৰ ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকৈ আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিলে আমি মটিভেট ফিল কৰিম আৰু আপোনালোকক আগলৈ এনেকুৱা সহায়ক কিছুমান ইনফৰ্মেশ্যন আপোনালোকে আগবঢ়াই